মুখখন অকল ঢাকি দিয় যে সেইটো কাৰণে তোক কৈছে এটিটিউড আছে বুলি ছোৱালীজনী মই এটিটিউড আছে জানো হা তইহে জানিবি আপুনি আপোনাৰ মতে এটিটিউড নাইকিয়া ছোৱালীজনী অ' এইফালে তাৰ অ' কি হ'ল ছাৰ অ' ছাৰ চাওঁ অকণমান গাঁৱত আই দিয়ক ছাৰ পখিলা পিঁয়াজ ভাজি আছা পিঁয়াজৰ লগত মাংস এই পিঁয়াজটো বেছিকৈ দিলে এটা বস্তু ভাল হয় গম পোৱা নাই মানে গ্ৰেভিটো ধুনীয়া হয় হেৰি কি বুলি কয় কটনৰ চাদৰ দেখিব পাইছে আপুনি বিকিবলৈ নবয় নে কি নিজলৈহে বয় बिकिसे नहीं प्यार करना है तो माँ बाप से करो इस लड़कियों में क्या है जुआई तुमको का हलो जुआई तुम्हें का हलो মাংস আছে ছাগলী মাংস ঘৰত দুই ভাগ দেখুৱাও নেকি হা দুই ভাগ দেখুৱাও নেকি কি হ'লে আৰু ভাগ আছে এইখিনি কি ৰাতিপুৱা খাব আজি দামোদৰ পাপি নাই আমাৰ পৰ দয়া নাই তোমাৰ সমানে ঐ ৰাম ৰাম সো হে গাইছ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভাল আৰু এইফালে দেখিব পাইছে মই ভাতকেৰেলা বাৰীত আছোঁ তিনিটা ককাই ভাই একেলগে লাগি আছে এটা দুটা তিনিটা আৰু ভাতকেৰেলা খাই কোনে কোনে ভাল পায় কমেণ্টত জনাব মই বাৰু ভালেই পাওঁ খাই আলুৰ লগত বাকী যিয়ে নহওক সকলোকে নমস্কাৰ জনাই আকাশ ভাই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ ব'লকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি মনটো ইমানেই ভাল লাগি আছে আপোনালোকৰ কথাই বুজাই পানি ক'ব নোৱাৰিম মানে কালি এটা ফেচবুকত ভিডিঅ' পাইছিলোঁ আৰু ভিডিঅ'টো পোৱাৰ পিছত মই দুটামান কথা জানিব পাৰিলোঁ আৰু সেইখিনি কথা আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ মানে কথাটো এনেকুৱা ধৰণৰ কালি এজন মানুহ হস্পিটেলত ভৰ্তি হৈ আছিল আৰু ভৰ্তি হৈ থকা সময়ত দুটামান কথা কৈছে সেই দুটা মানে এতিয়ালৈ শুনিবলগীয়া কথা আৰু তাৰ পৰা কিবা এটা জানিবলগীয়া কথা কথাটো মানে এনেকুৱা ধৰণৰ কথাটো সৰু এষাৰ কথা কিন্তু বহুত কথা শিকাই থৈ যায় মানে কালি এটা ফেচবুকত ভিডিঅ' পাইছিলোঁ ভিডিঅ'টোত মানে মানুহ এজন হস্পিটেলত ভৰ্তি হৈ আছিলে মানে মৃত্যু মুখত পৰো অৱস্থাত মানে মানুহজন যাব আৰু বেছি দেৰি নাথাকে যাব সময়ত মানে মানুহজনে দুআষাৰ কথা কৈ থৈ গ'ল আৰু সেইখিনিক লৈ পানে ময়ো দুআষাৰমান কথা ক'ম বুলি ভাবিছোঁ এনেকুৱা আজিকালি হয় ন এজন ল'ৰা বা ছোৱালীয়ে হওক এটা বয়স যেতিয়া পাৰ হৈ যায় যেতিয়া মানে একদম কৰিব পৰা হৈ যায়গৈ সেই সময়ত যদি একো এটা কৰিব নোৱাৰে যদি ওচৰ চুবুৰীয়া কোনোবাই কয় যদি এইটো ইমান ডাঙৰ হ'ল বা এইজনী ইমান ডাঙৰ হ'ল আজিলৈকে একো এটা কৰিব পৰা নাই আৰু ঘৰলৈ গৈ পানি যদি মাক দেউতাকে কয় ইমান ডাঙৰ কৰিলোঁ তহঁতি আজিলৈকে আমাক ভালদৰে একো এটা কৰি দেখাব পৰা নাই তেতিয়া কিছুমান ল'ৰা ছোৱালীয়ে কি ভাবে যে কেলেনো জীয়াই আছোঁ জানো এইখন পৃথিৱীত এনেই আহিলোঁ নেকি এই সোপাই মানে মাক দেউতাকৰ কথা কয় এই সোপাই যে আমাক সৰুতে যদি মাৰি পেলালেহেঁতেনে আজি সিহঁতক কথা শুনিবলগীয়া নহ'লেহেঁতেনে এনেকুৱা ধৰণৰ যিসকলে থিংকিং আনে সেইসকলক মানে সেই মানুহজনে যিজন বিচনাত পৰি আছে সেই মানুহজনে দুআষাৰ কথা কৈ থৈ গৈছিল যে মই যেতিয়া ডেকা হৈ আছিলোঁ মা দেউতাক মই বহুত অহংকাৰ কৰিছিলোঁ আৰু নিজৰ জীৱনটোক অহংকাৰ কৰিছিলোঁ যে মই মৰি যোৱাহেঁতেনে ভাল আছিলে কিন্তু এতিয়া মই যেতিয়া বিচনাখনত পৰি আছোঁ সেই বিচনাখনৰ পৰা এতিয়া এনেকুৱা এটা অনুভৱ হৈছে মই যদি আৰু এবছৰ জীয়াই থকাহেঁতেনে আৰু এমাহ জীয়াই থকাহেঁতেনে মানে মোৰ এতিয়া জীৱনটো কেনেকৈ বচাব পাৰোঁ সেই বস্তুটোত মানে বেছি ফ'কাছ হৈ আছে আৰু যেতিয়া মই ভাল হৈ আছিলোঁ সেই সময়ত মই ভাবোঁ মৰি যোৱাহেঁতেনে ভাল আছিলে এই কথাটোৰ পৰা এটা কথাই জানিব পাৰি টকা পইচা বা মানুহৰ অহংকাৰ সেই বস্তুটো ডাঙৰ নহয় সদায় জীৱনটো ডাঙৰ জীৱন আছে মানে আপুনি সকলোখিনি কৰিব পাৰে বেলেগৰ কথা কৈ পানি উদাহৰণ দিব নাযাওঁ কিন্তু মোৰ নিজৰ লগতে কিছুমান কথা ঘটি গৈছে সেইখিনি আপোনালোকক ক'ব বিচাৰোঁ আজিৰ পৰা অলপমান দিনৰ আগত এখন গাহৰি ফাৰ্ম খুলিছিলোঁ সেই গাহৰি ফাৰ্মখন খুলি লোৱাৰ পিছত মই দুটামান বস্তু ফেচ কৰিছিলোঁ মানে আমাৰ গাঁৱৰ মানুহে মোক বহুত অপমান কৰিছিলে তো চি তই গাহৰিহে পুহিব পালি আমাৰ কিছুমান সম্পৰ্কৰ মানুহ আছিলে সেইসকলে কৈছিলে যে তই গাহৰিহে পুহিছে গাহৰি পুহিহে সি ডাঙৰ মানুহ হ'ব এনেকুৱা ধৰণৰ কিছুমান কথা কৈছিলে সেইকাৰণে মই গাহৰি ফাৰ্মখন বন্ধ কৰি দিবলগীয়া হ'ল আৰু সেয়েহে মানে এই গাঁৱৰ আৰু কিছুমান সম্পৰ্কৰ মানুহৰ কথা নুশুনি পানি যদি আজি কৰি থাকিলোহেঁতেনে কিবা এটা নহয় কিবা এটা কৰিব পাৰিলোহেঁতেনে দুটকা পইচা হাতলৈ আহিলেহেঁতেনে এতিয়া মই গাহৰি ফাৰ্মখনো বাদ দি দিলোঁ মোৰ ওচৰত টকা পইচাও নাইকিয়া হৈ গ'ল সেই যিখিনি মানুহে হাঁহিছিলে সেই মানুহখিনি মুখখনো বন্ধ হৈ গ'ল আজি চাওক কোনোবাই কিবা কৈ আছে কৈ থাকিবলৈ দিয়ক টকা অহাৰ লগে লগে সেইবিলাকৰ মানুহৰ মুখ এনেই বন্ধ হৈ যাব আৰু জীৱনটো মেইন বস্তু জীৱনটো যদি জীয়াই থাকে ন তেন্তে হ'লে সকলোখিনি কৰিব পাৰি বুলি আপুনিও জানে ময়ো জানো বাকী যিয়ে ধৰক সৰু মানুহ হৈ পানি ডাঙৰ ডাঙৰ কথা কওঁ এইফালে আছে আমাৰ ফুলখালীজনী অ' বাইদেউ মানুহজনৰ লগতে থাক নেকি এনি টাইম কাৰ মোবাইল চাই আছে অকণ আঁতৰি দে অঁ মানুহজনৰ মোবাইল চাই আছা এইফালে তাৰ অঁ কি হ'লে ছাৰ অ' ছাৰ অকণমান গাঁৱত আঁতৰাই দিয়ক ছাৰ অকণমান গাঁৱত আঁতৰাই দিয়কচোন অ' ছাৰ কি হ'লে মানুহজনে মুখখন ঢাকি থৈছে যে চুলি কাটিলে কাৰণে লাজ কৰিছে মানে আমাৰ ফুলখালী হাজবেণ্ডজনে চুলিকেইডাল মানে কাটি পেলালে সেইটো কাৰণে তাৰ টুপিটো মানে মই লৈ আছোঁ মূৰটো মানে ওলাই আছে ন সেইটো কাৰণে লাজ কৰিছে
বাকী যিয়ে নহওক এইফালে আমাৰ জেঠাইহঁত আহিছিলে জেঠাইক দেখাই আছোঁ মানে পখিলাৰ জেঠাই জেঠাই একো নহয় ভালে আছেনে ভালেই বাৰু ভালে আছে আমাৰ বৰ বয়স হৈ গ'ল তথাপিও তামোল খাবলৈ এৰা নাই এইফালে দেখিব পাইছে দাঁত একেবাৰে নাইকিয়া হৈ গ'ল আৰু তথাপিও তামোল খাবলৈ এৰা নাই যেতিয়া লোহাৰৰ দাঁত লগাই দিম তেতিয়াহে ভালদৰে খাব পাৰিবি এতিয়া চকলীয়া খাইছ কিন্তু তেতিয়া চুবাই খাব পাৰিবি মাংস খাব পৰা নাই চুপি খাব নোৱাৰ হা দাঁতকেইটা চাওঁ দাঁতেই নাই ই খুলি বুঢ়ীজনী কেনে বুঢ়াতে কেনেকৈ আনিলে দাঁত আছিলে মানে তোৰ তেতিয়া দাঁত আছিলে তেতিয়া বৰ ধুনীয়া আছিলে অ' বৰ ধুনীয়া আছিলে চেলাৰীটো দেখি আনিলে ককাই অ' হেৰি যেতিয়া প্ৰেমটো হৈছিলে তেতিয়া আগৰ দিনত গান এটা গাই পানি প্ৰেম হয় গান এটা গাচোন এটা গা গাব কোৱা নাই এটা গান এটা গাব দিয়া তুমি এইটো গা অ' মন তগৰ হৈ নাম এটা গা বুজনীক লৈ পেলাইছো গাচোন এটা কি কৰিব লাগিব আমাৰ জেঠাই জানে নাই নেজানো হা মই এতিয়া দিনৰ মানুহে এতিয়া দিনা মানুহ হ'লেও গান গাব নাজানে গান এটা গাওকচোন নেজানো গাওক না নেজানো পিছ পৰি থকা মানুহে আপোনালোক আমাৰ বৌক ক'লো যে জানমণি দিনৰ আগৰ পুৰণা গান এটা গা কিন্তু গানটো বোলে নাজানে সেইটো কাৰণে হৰিনাম এটাকে গাবলৈ দিছোঁ হৰিনাম এটাকে গা কৃষ্ণ দেৱ দামোদৰ পাপী নাই আমাৰ পৰ দয়া নাই তোমাৰ সমানে ঐ ৰাম ৰাম অঁ হৈছে বা একদম চকু চেলাই দাঙি দিছে এইটো আমাৰ বৌয়ে ধুনীয়াকৈ হৰিনাম এটা গাই শুনালে আৰু এই বটলটো দেখি পানি কথা এষাৰ মনত পৰি গৈছে মানে পানী পিনা হে তো গিলাস মে পিও पानी पीना है तो गिलास में पियो इस बोतलों में क्या है प्यार करना है तो माँ बाप से करो इस लड़कियों में क्या है জোৱাই तुमको का হলো জোৱাই তুমি কা হলো এই পৃথিৱীত কেইবা ধৰণৰ মানুহ আছে কিছুমান মানুহে মানুহক দেখিব নোৱাৰে কিছুমান মানুহে জীৱ জন্তুক দেখিব নোৱাৰে এইফালে দেখিব পাইছে মেকুৰী দুটা ধুনীয়াকৈ শুই আছে কিন্তু এটা মেকুৰী নেগুৰডাল কাটি পানি পেলাই দিলে আৰু এই মেকুৰীটোক কাটিবলগীয়ানো কিনো আছিলে যদি অশান্তি দিছিলে খেদাই দিয়াহেঁতেনো হয় নেটটো ধৰি পাই আনি ক'ৰবাত এৰি থোৱা হেঁতেনো হয় কিন্তু এনেকৈ নেগুৰডাল কাটি দিব নালাগিছিলে নেগুৰডাল কাটি দিলে যদি মানুহৰ ভৰি এটা কাটি দিয়ে তেতিয়া কেনেকুৱা লাগিব যিটোৱে কাটিছে সি ভালদৰে শাস্তি পাব আৰু ইফালে আমাৰ জোৱাই পোৱালি যায় পেহীহঁতৰ ভাত খাবৰ কাৰণে আমাকো মাতিছে বাৰু তোক শ্লিপ পঢ়িব দিয়া নাই বাইদেউ ক'ত ভাত খাবলৈ যোৱা হা এইফালে ভায়েকক লগত লৈ গৈছে তই কি সিহঁতৰ লগত যাবিয়ে হা মুখ চুখ শুকাই গৈছে মানে ইয়াক নিবলৈ মন নাই তাই মানে কাজিয়া কৰি থাকে যা নেকি তহঁতি হা অঁ আৰু ভিতৰৰ ফালে মাহঁতে কাম কৰি আছে দেখাই আছে কি আনিছে এইফালেও মাংস আছে ছাগলী মাংস ঘৰত 2 ভাগ দেখুৱাও নেকি হা 2 ভাগ দেখুৱাও নেকি কি হ'লে আৰু ভাগ আছে এইখিনি কি ৰাতিপুৱা খাব অ' আজি বজাৰ কৰিছে নেকি আৰু এইফালে পখিলাই কিবা কৰি আছে হ'বলা ঐ পখিলা কি কৰিছা এইফালে যাব লাগিব পখিলাই এইফালে নিহনি পাৰি কাঢ়ি আছে আৰু এইফালে পিঁয়াজ কাটি থৈছে তুমি বনাই আছা নে মাংস ক'ত আছে আৰু এইয়া কলিজাকণ কালে বাচি চালো বাচি থৈছা এইফালে মাংস ধুনীয়াকৈ ভাত খাব লাগিব আৰু পেহীহঁতকলে মাতিছে পেহীহঁতকতো ভাতটো খাই আহিম তাৰপিছত ঘৰত আকৌ আহি খামি মাংস ন সেইটো কাৰণে ভালে আছে ভালে আছে নাই কিমান ভাল বহুত ভাল হে বহুত এই ক'বই নালাগে হয় নাই ক'বই নালাগে আমাৰ পথাৰৰ ছিজন পৰিছে নাই পথাৰৰ ছিজন পৰিছে নাই আপোনালোকৰ নাই পৰিব লাহে 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 পানী সোমাই আছে হয় নাই হা পোৱালিটোক নিনো বুলি কৈছে নহয় কি কৰিবি এইটোক নিনিয়ে জোৱাই পোৱালি অকলে গৈ পানি খাই আহিমগৈ বুলি ভাবিছে কিন্তু খুলখালীয়েক লগত যাম বুলি কৈছে কিন্তু খুলখালীয়েকক নিনিয়ে কি কৰি আছে তই হা এইফালে এইজনীক দেখি মোৰ কথা এটা মনত পৰি গৈছে মনত আছেনে তই আগতে এনেকৈ ৰখি থাক হা কাৰ লগত চেনি খাই থাক তেতিয়া মুখখন অকল ঢাকি দিয় যে সেইটো কাৰণে তোক কৈছে এটিটিউড আছে বুলি ছোৱালীজনী হা তইহে জানিবি এটিটিউড নাইকিয়া ছোৱালীজনী অ' এইফালে আমাৰ বৌহঁতে আশীৰ্বাদ লৈছে হয় নাই
বাকী বহুতে কৈ আছে আমাৰ ছোৱালীজনী বোলে 19 বছৰ নাই হোৱা 19 বছৰ হ'ল খাটাং 19 বছৰ হ'ল এতিয়া বাৰ্থ চাৰ্টিফিকেট আনি পানি দেখাব লাগিব তেতিয়াহে বিশ্বাস কৰিব বাকী 19 বছৰ হ'লে বিয়া পাতিব নালাগে কিন্তু সিহঁতৰ কপালত আছিলে সিহঁতৰ নিজৰ মন এতিয়ানো মই কি ক'ম এই কি ভাবি গ'ল বিয়াখন পাতি দিলে আৰু বাকী 19 বছৰ হ'ল বহুতে কৈ আছে বোলে 15 বছৰ হৈছে 14 বছৰ হৈছে নহয় মানুহজনী দেখিবলৈহে টিকলা ছোৱালী কিন্তু বয়সটো হৈছে হাই ছেকেণ্ডেৰী পৰীক্ষা দি পানি ৰিজাল্ট দিওঁ অৱস্থাতে পলাই দিলে গম পাইছে এনেকুৱা আছিলে কি কৰি আছ তই যেনেকৈ আছ মেছেজ কৰি থকা নিচিনা লাগিছে আগতে যে থাক যে তেনেকৈ মেছেজ কৰি নাই কৈছিলোঁ লগৰজনীলৈ অঁ ৰিপ্লাই ৰিপ্লাই দিয়া নাই তাই নাই দিয়া আগতে মোক ৰিপ্লাই দিয়া মানুহ ধেৰ থাকে এতিয়া বোলে ৰিপ্লাই দিবলৈ মানুহ এটা নাইকিয়া বুলি হয় নাই মেছেজ কৰা মানুহো ধেৰ থাকে আনকাউণ্ট নাম্বাৰো মেছেজ আহে বুলি পূৰা মানে মোৰ ভাগৰ ভিডিঅ'ত দেখি থাকে ন আৰু যিসকলে মানে দেখে মানে ল'ৰাখিনিয়ে ইনষ্টাগ্ৰামত গৈ পানি মেছেজ কৰি থাকে হয় নাই বিয়াখন কেলৈ পাতিলি ইমান সোনকালে ইমান ধুনীয়া লাইভ এটা আছিলে তোমাৰ এই ভাগৰ ইনষ্টাগ্ৰাম যিটো আছিলে মানে মোৰ ভিডিঅ'ত এই ওলাওঁতে তাই ভাগৰ ইনষ্টাগ্ৰামটোত মানে ভিডিঅ' আপলোড কৰাৰ লগে লগে কে লাগি যায় আৰু মানে কে লাগি যায় একদম একাউণ্ট একদম কি ধুনীয়া একদম চলিছিলে ই একাউণ্ট চলিব লৈছিলে গ্ৰ' হ'ব লৈছিলেহে তাই পলাই গুচি গ'ল একাউণ্ট উৰি গ'ল কাৰণে তাইও গুচি গ'ল এইফালে আমাৰ বৌয়ে কাপোৰ এয়া আপুনি আনিছে হা এয়া আপুনি চিলোৱা নেকি মানে বোৱা নেকি অঁ ইয়াত দেখিব পাইছে খাটি অসমীয়া চাদৰ মানে তেনেকুৱা কোমল হেৰি কি বুলি কয় কটনৰ চাদৰ দেখিব পাইছে আপুনি বিকিবলৈ নবয় নেকি নিজলৈহে বয় বিকিছে নেকি কাক বিকিছে আপোনাক বিকিছে হা আকৌ আপুনিয়ে দেখোন দিলে শিপিনী আপুনি দেখোন আপুনি কিনিবলগীয়া হৈছে যে তাত ইমান মন মাৰি বহি আছা যে কিবা এটা কোৱা তুমি বৌ লগত থাকিব আহিছে ইয়াত থাকিবা নাই আমাৰ এজনী পখিলাৰ বৌয়েক এজনী পখিলাৰ কি বুলি ক'ব লাগিব এজনী বৌয়েক আৰু এজনী জীয়েক আৰু এজনী মাক আৰু এজনী জীয়েকৰ এইজনী মানে এই বুজি পালে নাই মোক বুজাব পাৰি অহা নাই পোৱা নাই ভালকৈ বুজাই দিয়ক অঁ অঁ চাই লওক হা মাংস কি তলিত লাগিলে নেকি যোৱা সোনকালে যোৱা পখিলা পিঁয়াজ ভাজি আছা পিঁয়াজৰ লগত মাংস এই পিঁয়াজটো বেছিকৈ দিলে এটা বস্তু ভাল হয় গম পোৱা নাই মানে গ্ৰেভিটো ধুনীয়া হয় মাংসৰ গ্ৰেভি যিটো হয় ন হা এই মই তাতো খাই আহিম ইয়াতো খাম কেলৈ নাখাম ইমান ধুনীয়া ছাগলী মাংস চোৱা নাই কি ধুনীয়া ৰঙা ৰঙা পৰি আছে বাৰু কি হ'ল ঐ থৈ দিবা দেই মোলৈ কি হ'লে শালপতিটোৱে ইমানে লাজ কৰিছে ভিডিঅ'ত ওলাবৰ কাৰণে শালপতি কি হ'লে তোমাৰ হা খাই দিয়া তুমি বাকী যিয়ে নহওক হেৰি আমাৰ শালপতিটোক আমাৰ গাঁৱৰ লগৰখিনিয়ে লৈ আছে কিয় লৈ থাকিব লাগে বাৰু হা ই আঁতৰতে পেলাই কেমেৰাটো দেখিলে হয় নাই তোমাৰ স্বামী ইমান লাজ কিয় তোমাৰ লাজ আছে নাই আছে আগতে লাজ নকৰে বিয়া পতাৰ পিছৰ পৰা অকণমান লাজটো বেছি হৈছে কি নহয় আগতকৈ অকণমান লাজটো বেছি হৈছে আগতেতো মোৰ ভিডিঅ'টো ওলাওৱে অঁ মোক নুঠালে ভিডিঅ'ত মই চবকে যেতিয়া মানে এডিট কৰি হৈ যায় মানে ভিডিঅ'টো তাই যদি কেনেবাকৈ ভিডিঅ'টো যদি ইমানকণো যদি চেহেৰাটো নোলায় অঁ হ'ব যাক আপোনাক বেয়া পাইছে মোক বোলে অকণমানো ভিডিঅ'টো নুঠালে এনেকৈ কয় এতিয়া আকৌ তেতিয়া মুখখন এনেকৈ থাকিব এইটো মানে ষ্টাইল নে কি হ'লে তুমি বাৰু সিহঁতৰ লগত কেলৈ ঘূৰি ফুৰিব লাগে হা এতিয়া তই ওলোৱা দেখি সিহঁতি নাযাওঁ কৈ আছে যাবিয়ে আমি নাই চলিব তহঁতৰ পিছা বুলি কৈ দে তেতন তামুলী ভাওনাৰ নিচিনা হ'ব এক কৰি নিদিয়ালৈকে আমি নাই মৰিব আৰু ই এতিয়া ক'ব তহঁতি নিনিয়ালৈকে আমি নাই এৰিব তহঁতৰ পিছা কৰি নাদিয়ালৈকে নাচৰিব কালি ভিডিঅ'টো বনোৱা নহ'ল যিহেতু পেহীৰ লগত ভাত খাবলৈ গৈছিলোঁ আৰু কালি অলপমান মাংস থৈ দিয়া নাছিলোঁ জানো সেয়াই সৈতে এতিয়া মৰ্ণিং ভাত খাব লৈছোঁ এইফালে দেখিব পাইছে আমাৰ মা ছাগলী মাংস বাঢ়ি আছে এইয়া ছাগলী মাংস গোটেইখিনিলৈকে বাঢ়িছে
বৌ ছাগলী মাংস খায় নাই আপুনি খায় নে নাখায় নাখায় কেলে ভকত কাৰণে বৌয়ে ছাগলী মাংস নাখায় আপুনি খায় নাই আপুনি খায় হ'লেও খায় আৰু এইফালে এতিয়া ভাত বাৰী এতিয়া ধুনীয়াকৈ খাব লাগিব ছাগলী মাংসটো চবেই বেয়া পায় কিন্তু মই ভাল পাওঁ মোৰ ফেভৰেট ছাগলী মাংস বুলি ক'লে ভাত কেইটামান পেটলৈ বেছিকৈ যায় ক'বই নালাগে আৰু বেয়া হৈছে মোৰো ভাত খোৱা হ'ল এইফালে পখিলাহঁতে ভাত খাব সোমালে আৰু পখিলাহঁতৰ ইয়াত পানীৰ কাৰণে বহুত দিগদাৰ হয় আইৰণ পানী ওলাই যিহেতু সেয়েহে মানে দেখিছে একদম ফিল্টাৰটো কেনেকুৱা অৱস্থা হৈ গৈছে গোটেই ৰং ধৰি লৈছেগৈ মানে ইয়াত পানী দিয়া হয় তলৰে পানীখিনি ওলাই আৰু ফিল্টাৰ হৈ পানী ইয়াতো বহুত লেতেৰা হৈ আছে এতিয়া কাৰেণ্টটো ভল্টেজটো নাই কাৰণে মানে মটৰটো নচলা হ'ল এতিয়া মুখ হাত গা চা ধুবৰ কাৰণে অকণমান দিগদাৰ হৈছে পানী টিউবৱেলৰ পৰা ইয়াত দিব লাগে ইয়াত দিয়াৰ পিছতহে মানে ফিল্টাৰ হৈ ওলায় আৰু সেই ফিল্টাৰে গা ধুব লাগেগৈ যদি ডাইৰেক্ট ধুই দিয়া হয় নহ'লে গাটো সেই তেনেকুৱা ৰঙে ধুই যাব মানে ডাইৰেক্ট টিউবৱেলৰ পৰা উলিয়াই পানী ধুলে এনেকুৱা ৰং গোটেই এইটো ৰং ধুই যাব ধুই যোৱাৰ পিছত আৰু বাহিৰলৈ ওলাই গ'লে বহুত ধুনীয়া লাগিব বাকী যিয়ে নহওক ইয়াত অকণমান পানীৰ কাৰণে দিগদাৰ হয় আৰু নেটৱৰ্কটোৰ কাৰণে